जाथाय न'आव रावबो गैयैनि खाबु लानानै सिखावा लुथिना लांबाय नोगोद दोहोनजों लोगोसे लाखसेनिबो बांसिन बेसेननि गहेना बे जाथायानो जादों गरेश्वरनि रामसा गामिनि ब्रिन्दा रेखानि न'आव फिसाजोनि ADRE आनजादनि थाखाय बिमा फिसाजो सानैबो 2 साननि थाखाय गुवाहाटीसिम थांदोंमोन बिदिनो मैया बिमा फिसाजो मोनाबिलि 6 रिंगायाव न'सिम गिदिंबोफिननायाव सिखाव हाबनाय जाथायखौ मिन्थियो मख'नो गोनांदि बिगोमा गैयै न'आव उन फारसेनि दरजाथिं सिखावा न'आव हाबनानै न'नि गासै मुवा बेसाद लुटपाट खालामनायजों लोगोसे गोबां बेसेननि गहेनाफोरखौ लुथिनानै लाङो दासान्दि बे जाथायनि सायाव गरेश्वर थानानि पुलिस बिबानगिरिया नायबिजिरसंनायखौ जागायजेनबाय होननानै मिन्थिनो मोननाय जादों प्रथम माने खुमालो तारसत माने हाब साब खुमाय थाइगो बोली मान दुदिनमान थाकानायतो हेकाने खुली किने सालो मलाई एनेके टस्टो जलालो तारसत सालो गड्रेजर गुटे कापुरखिनि परि আছে तेता মই মাকলো ও মা তুমি মোৰ কাপোৰ বিলাক কিয় এনেকে পেলাই থৈ গৈছা বুলি কে মায়ে কৈছে মইতো পেলা নাই কিয় পেলাম তাৰপিছত সালো যে গুটে কাপোৰ পৰি আছে তথাপিও মানে ভাবাই নাই যে সুৰে মানে লৈ যাব তাৰপিছত যেতিয়া মায়ে মানে দৰজাখন ভিতৰ এখন দৰজা আছে এখন খুলিলে হুকটো ভাঙা তাৰপিছত চাই যে ভিতৰত এটা বাকচ আছিল তাতে গুটে কাপোৰ কানি মানে সব মানে হেৰিত কৰি থৈ গৈছে মানে উলাই থৈ গৈছে আৰু তেতিয়া মানে মানে হেৰি হৈছে আৰু যে সুৰে মানে হেৰি কৰিছে আৰু আপোনালোকে ক'ত গৈছিল তেতিয়া কেতিয়া আপোনালোকে ক'ত গৈছিল মানে ঘৰত নথকা অৱস্থা যেটো হয় শনিবাৰে আমি 10:30 বজাত এক্সাম আছিল মোৰ ৰবিবাৰে তো 10:30 বজাত গুৱাহাটী গৈছো মোৰ গুৱাহাটী সেন্টাৰ পৰিছিল আমাৰ তাৰছত ৰবিবাৰে আমি নাহিলো কাৰণ এক্সাম দিকে থাকিলো তাৰছত আকৌ মায়ে আকৌ খৈৰাবিত কাম কৰে তাৰছত তাতে ৰাতিপুৱা 6টা বজাত যাই ডিউটি কৰি আমি সন্ধিয়া ট্ৰেইনখনত আহিছিলো গুৰেশ্বৰ তাৰছত আগফালৰখিনি সব ঠিকই আছে কিন্তু যে ভিতৰ ফুমালো মানে গুটে গড্ৰেজ সটেজ ভাঙি পিছফালৰ দৰজা মানে ভাঙিছে আৰু গুটে হুকসু গুটে ভাঙিছে তো গুৰেশ্বৰ আৰু কি আহিছে তাকে সকলে আহিছে নেকে চাইছে কি মানে হৈছে এইবিলাক কিবা সন্দেহ কৰিলে এসপ্তাহৰ আগতে মই আৰু এটা এক্সাম দিব গৈছো তেতিয়াও মানে দুদিনে আছো তেতিয়াও একো হোৱা নাই মানে আৰু আগে পিছো আমি মায়ে মাৰ লগত কিবা কোৱাটাৰ থাকো খৈৰাবাইত 4 দিন 5 দিন থাকো একো নহয় ধুনীয়াকে থাকে এইটো ফাৰ্ষ্ট টাইম মানে এনেকুৱা হৈছে কি লৈ গলে তেওঁলোকে হেৰি মায়ে যোনখিনি কৈছে এয়া সোণ আছিলে তাৰছত আপোনাৰ কেশ অলপ থাকিব 10,000 মান কেশ থাকিব সেইখিনি কিন্তু ল্যাপটপ আছিলে আৰু টেবলেট আছিলে সেইখিনি লৈ যোৱা নাই বাকি ডকুমেন্টছ একোৱে হাত দিয়া নাই কিন্তু পুৰা একদম টেবুলত ধুনীয়াকে আছে পইচা আৰু কোনা লৈ গৈছে আৰু পইচা আৰু সোণ লৈ গৈছে আমি বছনীয়া আমি ঠিক আছে তাৰমানে আমি শনিবাৰে 10টা মান বজাৰ পৰা ঘৰৰ পৰা ওলাই গৈছো গুৱাহাটীত যাম বুলি তাই এটা এক্সাম আছিলে যোৱাকালি দেওবাৰে আগদিনাখনে গলো আমি সকালে এক্সাম দিয়ে আজি ৰাতিপুৱা আমি বাহিৰে খৈৰাবিৰিত বাছত উঠি মোৰ ডিউটি আছিলে তাতে চিট ডিউটি কৰো খৈৰাবিৰি চিট তাতে মই ডিউটি কৰি আহি 5টা ট্ৰেইনত ঘৰ আহি সোমাও যে আমাৰ মানে বাকি তালা চালা সব একেই আছে পিছফালে দুৱাৰখনেদি দুৱাৰখন হুক ভাঙি পেলাই সোমাই পেলাই গোটে গড্ৰেজ খুলি পেলাই পইচা অলপ আছিলে তাৰপিছত সোণ আছিলে চেন দুডাল আঙুঠি খাৰু এনেকে সেই বস্তুখিনি নাই আৰু গোটে কাপোৰ কানি বাকচৰ গড্ৰেজৰ সাডেলি ভেদিলি কৰি থৈ গৈছে না আমি এতিয়াও লাৰা নাই মানে থানাত খবৰ দিয়া হ'ল সেইকাৰণে আমি পুলিচ আহিছে তেওঁলোকে ইনকুৱাৰী কৰিব দিছো অলপ কিবা সন্দেহ কৰে নে সন্দেহ তেনেকে নাই কাৰণ আগে পিছে আমি তেনেকে গৈয়ে থাকো সন্দেহ নাই কাৰণ আমি তেনেকে এসপ্তাহ আগতে যোৱা দেওবাৰো আমি গৈছো তেনেকে কিন্তু কোনোদিনে তেনেকুৱা কি কয় সামগ্ৰী টকা খুব বেছি 10,000 মান আছিলে আৰু চেন দুডাল সোণৰ আঙুঠি এটা তাৰপিছত সোণৰ খাৰু 3 পাক তাৰপিছত সোণৰ হেৰি আছিলে কেৰু আছিলে এযোৰ আৰু অকণ ভাঙা চিঙা সোণ আছিলে আৰু ৰূপ আছিলে ৰূপৰ চেনো আছিলে গোটে ঘৰটোৰ ভিতৰত সময় কি দেখা পাইছিল আপোনালোকে আমি ঘৰটোত সোমাৰ লগে লগে গড্ৰেজৰ কাপোৰখিনি পৰি আছে মই দৰজা খুলিছো তাৰপিছত গড্ৰেজৰ কাপোৰখিনি পৰি আছে তেতিয়া মই মাক কৈছো তুমি গড্ৰেজৰ কাপোৰ কিয় পেলাই গৈছা